এবাৰ আকৌ মোৰ ভিডিঅ'টো আহিলে এইজনী আহিলে আৰু বোলে ভিডিঅ' দিবলৈ পটককৈ সদায় কিবা এটা ভিডিঅ' লৈ আহে বোলে খুবেই বেয়া পাওঁ তিতা বস্তুৱে বেয়া লাগে ন তিতা বাৰু কোনোবাই ভাল পায় নেকি এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি মই বহুত দিনৰ মূৰত আপোনালোকক এটা ভিডিঅ' দিম বুলি ভাবিলোঁ চ' টাইম ৱেষ্ট নকৰি বলক ভিডিঅ'টো চাওঁগৈ মই আপোনালোকক অকণমান দেখাওঁ মই এইকেইদিন কিহৰ লগত ব্যস্ত আছিলোঁ মই অকলে নহয় বাৰু দেউতাই কৰিছে লগতে মই হেল্প কৰিছোঁ তো আহকচোন অলপ দেখাওঁ এয়া দেখিছেনে দেখাই দিয়া ভালকৈ ওচৰৰ পৰা এয়া দেখিছেনে এয়া হৈছে পালেং এয়া হৈছে পালেং শাক এয়া আচলতে গুটি দিছিলোঁ আমি এইখিনি এসপ্তাহ 8 দিনমান হ'ল 8 দিনত ইমানকৈ লহপহকৈ ডাঙৰকৈ বাঢ়ি আহিছে এইখিনি আচলতে এতিয়া ৰোৱাৰ ছিজন নহয় এতিয়ালৈ মানুহে খায়ে শেষো হয়গৈ আমি আচলতে নতুনকৈ ৰুইছোঁ তাৰো এটা কাৰণ আছে মই কৈ আছোঁ তাৰ আগতে আৰু এটা বস্তু দেখাই আছোঁ এতিয়া মই দেখাম আপোনালোকক আমাৰ ছেকেণ্ড বিধ শাক বুলিও ক'ব পাৰি চাগে ন আহক দেখাই দিয়া অকণমান ছেকেণ্ড বিধ সেইবিধ হৈছে ধনিয়া চাওকচোন ইমান ডাঠকৈ লাগিছে মানে কি হ'ল মই দেউতাক কৈছিলোঁ যে অলপ পাতলাকৈ দিয়া গুটিবোৰ কিন্তু দেউতাই কৰিলে কি একেবাৰে বোলে মোক কৈছে যে নাই চৰাইয়ে খাব গুটি আকৌ হেৰি কি কয় কিছুমান নহ'ব কিছুমান বেয়া থাকে সেয়েহে দেউতাই কি কৰিলে এগালমান সৰহকৈ দি দিলে চাওকচোন এতিয়া কিমান বেছিকৈ হৈছে এয়া ঘনকৈ হৈছে এতিয়া মোৰ এনেকুৱা লাগিছে ইজোপাই সিজোপাই বাঢ়িবলৈ চান্সে নাপাব ইমান মানে আৰু এটা কথা এইফালে আহক আমি পালেং ৰুলোঁ ইমান দিনৰ পাছতনো কিয় ৰুলোঁ মানুহে খাই বৈ শেষেই হ'ল চাগে আমি এতিয়া ৰুইছোঁ এই 8 দিনমানৰ আগত এই সৰু গছ ওলাইছে কাৰণটো হৈছিলে এই শাকখিনি অকণমান কেমেৰাটো ইফালে কৰি দিয়া এই শাকখিনি আচলতে কি হ'ল মই আপোনালোকক কৈ আছোঁ এটা দীঘল ষ্টৰি মানে মাৰ খুবকৈ জ্বৰ হ'ল এতিয়া অৱশ্যে জ্বৰ বুলি ক'লেতো ভয়ে লাগে নহয়নে মাৰ ইমান জ্বৰ হ'ল আমি ভাবিলোঁ হ'ল আৰু মাৰ কৰোণা ভাইৰাছে পালে তাৰপিছতে আমি ভয়তে আমি গৈ পেলাই মাক কৰোণা টেষ্ট কৰাইছোঁ যেনিবা নিগেটিভ হ'ল যদিও মানে মাৰ 10 দিনমান খুব গা বেয়া মানে জ্বৰ কঁকালৰ বিষ এনেকুৱা কিবাকিবি সৰু সুৰা আৰু তো সেইকেইদিন কি হ'ল মই মানে কেইদিনমান খুবকৈ ভাত ৰান্ধিলোঁ মোৰ ভাত ৰান্ধি পিছে ভালেই লাগে কিন্তু সদায় ভাল নালাগে দেই কেতিয়াবা ভাল লাগে আৰু আপোনালোকৰো কাৰ ভাল লাগে মোক জনাব কমেণ্ট কৰিব ঠিক আছে মোৰ মানে কি হয় মই যেতিয়া বনাওঁ তেতিয়া মোৰ মানে সৰহকৈ এগাল বনাব মন যায় মানে ধৰক এবিধ হ'লে মোৰ মানে ভাল নালাগে মোৰ মানে ডাইনিঙত একদম ভৰি থাকিলে খানা মোৰ মানে খুব ভাল লাগে সেইকাৰণে মই মানে কি কৰোঁ এই ধৰক মাংস বনালোঁ কিবা বনালোঁ চব্জি এখন লাগে আকৌ লগতে চাটনি লাগে সেই চাটনি কৰোঁতে মোৰ মনলৈ আহিলে মানে এই পালেঙৰ মানে কেইদিনমান আমি ইমানকৈ চাটনি খালোঁ মই কিবাকিবি মিহলাই বনাই দিওঁ মই ৰেচিপি নকওঁ বাৰু কিন্তু খাই খুবেই ভাল লাগে খায়ো ভাল পায় মই যেনেকৈ ক'লোঁ তো মানে মোৰ খুব ভাল লাগিলে যে দেউতাও ক'লে তেতিয়াহ'লে আমি আকৌ ৰুই দিওঁ যিহেতু গুটি আছেই আগৰ আনা সেইকাৰণে মানে আমি আকৌ ৰুলোঁ সেই পালেঙৰ চাটনিটো ভাতৰ লগত খাই ইমান যে ভাল লাগে আপোনালোকেও বনাই খাব মই লাগিলে আপোনালোকক ৰেচিপিটো দি দিম মোক ক'ব তাৰপাছত এতিয়া আমি প্ৰথমবিধ শাক মই দেখালোঁ পালেং দ্বিতীয়বিধ দেখালোঁ ধনিয়া এতিয়া মই আৰু এবিধ দেখাই আছোঁ অলপ সিফালেদি যাওঁ বোলা এইবিধ আপোনালোকে চিনি পাইছেনে সৰু পাতকেইটা লতা জাতীয় হয় ভালকৈ দেখাই দিয়া অকণমান মই কৈ দিছোঁ এইবিধ হয় কি হয় ভাবকচোন আপোনালোকে বহুতে চাগে খুব ভাল পায় আৰু বহুতে চাগে খুব বেয়া পায় মোৰ নিচিনাকৈ সেইবিধ হৈছে তিতা কেৰেলা মই খুবেই বেয়া পাওঁ তিতা বস্তুৱে বেয়া লাগে ন তিতা বাৰু কোনোবাই ভাল পায় নেকি মোক জনাব কমেণ্ট কৰিব কোনে ভাল পায় মোৰ মাহঁতেও খুব ভাল পায় দেউতাই ইমান ভাল পায় নহয় সেইকাৰণে ৰুই লৈছে তিতা কেৰেলা মানুহৰ ঘৰৰ পৰা গছ এজোপা উঠাই লৈ আহিছে মায়ে কৈছে আমি ঘৰত ৰুম তিতা কেৰেলা বুলি এজোপা দিছে জানো কি হয় আপোনালোকক মই দেখাম বাৰু লাগিলে মই আপোনালোকক দেখাম শ্বেয়াৰ কৰিম এতিয়া এইজোপা হৈছে তিতা কেৰেলা এতিয়া আমি 4th নম্বৰ গছজোপা চাবলৈ যাম আহক
এতিয়া চতুৰ্থবিধ হৈছে আমাৰ এই জেচমিনো আহিছে, তাকো অকণমান দেখাই দিয়াচোন। এইটো আমাৰ এইটো দুষ্টটো, এইটো মই কি কৰি আছোঁ চাবলৈ আহিছে। মই নাম নকওঁ, আপোনালোকে চিধাই চাওক। এইজোপা চবেই চিনি পায়ে চাগে, ভালকৈ দেখাই দিয়া। এইজোপা আপোনালোকে চবেই চিনি পায়ে চাগে। এইজোপা পাতকেইটা ভালকৈ চাওক। এইজোপা লতা জাতীয়ই হয়, ধৰিব পাৰিছেনে? এইজোপা আচলতে বহুতে ৰুৱেই, মই নামটো নকওঁ নেকি বাৰু। এইজোপা আপোনালোকে গেছ কৰক নেকি? আচ্ছা, মোক কমেণ্ট কৰি জনাব কি হয়। মই ইয়াৰে আপোনালোকক হিণ্টটো দিম বুলি যে ক'লোঁ, হিণ্টটো হৈছে ইয়াৰে ফুলটো সৰু সৰু হয়। আপোনালোকে ভাবিব পাৰে ডাঙৰ ডাঙৰ ফুলৰো এটা আছে খুব যে খায়, মই নকওঁ দেই, নামটো মই নকওঁ, সেইবিধ নহয়। সেয়েহে আপোনালোকক কৈছোঁ সৰু সৰু হয় ফুলটো, ইমানো সৰু নহয় বাৰু। কি ক'ম আৰু হিণ্ট দিলে গমেই পাই যাব, মই আৰু নকওঁ। আজি আচলতে মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মাজতে বহুতখিনি তাৰমানে খেলি মেলি হ'ল। যিহেতু মই গুৱাহাটীত আছিলোঁ, গুৱাহাটীৰ পৰা ঘপককৈ শ্বিফ্ট হ'ব লগা হ'ল নগাঁৱলৈ, মানে মোৰ নিজৰ ঘৰ নগাঁৱত। তো সেয়েহে মানে মোৰ অকণমান খেলি মেলি হৈ গৈছিলে। যিহেতু কিবা এটা মানে আচলতে নগাঁৱত অহা কাৰণটো মই কিবা এটা কৰ্চত এডমিশ্যন ল'লোঁ। যিহেতু মানে লাইফটো একদম বেলেগ হৈ গ'ল ন, তাত কিবা বেলেগ ইয়াত কিবা বেলেগ, সেয়েহে মানে মোৰ বস্তুবোৰ মিলাওঁতে মেলোঁতে মানে মোৰ অকণমান খেলি মেলি হৈ গ'ল। এতিয়া যিহেতু পাৰ্চিয়েলি লকডাউন নহয়নে, পাৰ্চিয়েলি বুলিয়ে ক'ব লাগিব, সম্পূৰ্ণ লকডাউনটো নহয়। কিন্তু মানে কি আৰু সময় পাইছোঁ, অকণমান নিজকে মানে ভাবিবও সময় পাইছোঁ যে কি কৰোঁ, বা আপোনালোকৰ লগতো বহুত দিন কথা বতৰা পতা নাই, সেয়েহে ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথা বতৰা পাতোঁ। সেয়েহে মই আজি ইমান বেছিকৈ নকওঁ বাৰু, আপোনালোকে ব'ৰ হৈ যাব বুলি। এইজনী আহিলে আৰু কেতিয়াবা আকৌ মোৰ ভিডিঅ'টো আহিলে এইজনী আহিলে আৰু বোলে ভিডিঅ' দিবলৈ পটককৈ সদায় কিবা এটা ভিডিঅ' লৈ আহে বোলে আৰু। সেয়েহে মই বেছিকৈ নকওঁ, মানে আপোনালোকক কামোৰ নিদিওঁ। মই আৰু এটা কথা কওঁ, মই আচলতে এইকেইদিন কিছুমান কৰি আছোঁ এনেকুৱা গাৰ্ডেনিঙৰ ৰিলেটেড কিবা কিবি কাম আৰু আপোনালোকক মই দেখাই থাকিম বাৰু কি কৰি আছোঁ মই। আজি ইমান বেছি নেদেখাওঁ, আজি মানে কি আৰু অকণমান কিবা এটা ক'লোঁ আৰু আপোনালোকৰ লগতো কথা পাতিব মন গ'ল নহয়নে। তেনেহ'লে আপোনালোকে মোক জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনেকুৱা পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট দিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, দিল খোলকৈ শ্বেয়াৰ কৰিব, আৰু মষ্ট ইম্পৰ্টেণ্টলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, আৰু ওচৰতে থকা বেলটো প্লিজ দবাই দিব না, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে পাই যায় ভিডিঅ'টো মোৰ সোনকালে হ'ব। তেতিয়াহ'লে আজিলৈ ইমানে, বাই বাই, চি ইউ চুন, বাই বাই।